নামাবি 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 হয় নামাবি নামাবি হয় নাই 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 একো নকবি একো নকবি পুলিচত দিলে হ'ল পুলিচত এই আৰু মাৰ খাবি এইখিনি বৃহৎ ঘাটি তাক ধৰা আছে আৰু বিলাসীত অসমত হৈছে বশিষ্ঠ ব্ৰিজৰ তলতে কি খবৰ এইবিলাক ভাং ড্ৰাগছ এইবিলাক নহ'ব বৃহৎ ভাঙৰ ঘাটি এইখিনি বৃহৎ ঘাটি ভাং বিকা ৰখা জেগা বৃহৎ ভাঙৰ ঘাটি মাৰিব নালাগে মাৰপিট নকৰিব হয় মাৰপিট নকৰিবি কোনো নকৰিবি ক'তো নাযাবি মানুহ থাকে এইবিলাক ভাং বিকি আছে চব ভাং ন বাপ ৰে বাপ এইবিলাক চব ভাং এইবোৰ চব ভাং নেকি চব ভাং নেকি দে ধৰিলা কাক কোনটো এইবিলাক চব ভাং বিলাসীত অসমত হৈছে আপোনাৰ বশিষ্ঠ এই ব্ৰিজখনৰ তলতে সব বিলাসীত অসমে হেৰি হৈছে এইবিলাক চব ভাং গাঞ্জা ইয়াত নচলিব হা তই মাৰ খাবি মই দোকান নকৰো দাদা মই সব দোকানতে বন্ধ বিকিছে আৰু এইবোৰ চব পাব্লিক কমপ্লেইন আমাৰ আৰু বাকী ক'ত আছে মই এইগুলা বিক্ৰী নকৰো না বেছি বেছি নিজক মানে প্ৰমাণ কৰিবলৈ যাবি নাই কৰা বুলি মাৰে খাবি তই আৰু লওক বাকী ভাং আৰু ক'ত গ'ল চব ৰেট মৰা গৈছে বিল আছে অসমৰ যোগেদি চব ৰেট মৰা গৈছে এইবিলাক চব ভাং পুলিচত দিলে হৈ গ'ল মুঠতে গুৱাহাটী ক্লিন হ'ব লাগিব ড্ৰাগছ ভাং এইবিলাক একো নচলিব ইয়াত হা পুলিচে মাত দিয়কচোন পুলিচে মাত কাণ ফাটি যাব এইখিনি বাপৰে পেলাইছে মানে এবাৰ হা চব খোল সেইখিনি ভাং এইবিলাকো ভাং বাপৰে বাপ কি কোৱা হে পুলিচে মাত এইখিনি আপোনালোকে এইখিনি বিহিত ব্যৱস্থা লওক নহ'লে কিন্তু ইহঁতক আমি আপোনালোকে নাপালে গৰু পিটনহে দিম আৰু অন কেমেৰা আছে চব কোন চিকা হা ক'ত থাকে অমূল্য দাস ক'ত থাকে হেৰি গোটেইকেইটা পলালে এটা দোকানী কিয় পলালে এটা যদি ভাং বিক্ৰী কৰাই নাই কিয় পলাইছে এটা যদি ভাং বিক্ৰী কৰা নাই কিয় দোকানী এৰি থৈ চব পলাইছে এইবোৰ পাণ তামোল লৈ বহিছে তই কোন হয়তো চিনি ক'ৰ হয় তই চিনি নাই আকৌ ইয়াৰ তলত চালি এইখিনি ল এইখিনি পেক কৰ নাই এইবিলাক মাইকী চাইকি এবাৰ কথা নহ'ব দেই ইয়াত এইবিলাক নহ'ব ইয়াক লৈ যাওক তোৰ দায়িত্ব হ'ল বাকী কোনে ইয়াত ইনভলভ হৈ আছে তোৰ দায়িত্ব হ'ল হয়তো শুন কথা শুনিল একে চত কাণ ফাটিব তোৰ দায়িত্ব হ'ল তই নাই বিকা কিন্তু কোনে বিকিছে তই ইয়াত ঘূৰি ফুৰ চবকে উলিয়াই দিব লাগিব আৰু নহ'লে তোক ইয়াত ব্ৰিজৰ তলত দেখি পাব নালাগিব কোনে বিকিছে তোৰ গাত ভুল নাই কিন্তু তই ইয়াত বিকা মানুহবোৰ জান ন মাল কিনিবলৈ আহিছিলি আৰু আমাৰ কাষ্টমাৰ হয় আমাৰ মানুহে আহিছে
সেইকাৰণে তহঁতৰ মানুহখিনি কবি অলপমান বিল আছিল না অসম থকালৈকে ইয়াৰ এইবিলাক ভাং ড্ৰাগছ নচলিব দেই চা তই তই চা এফালে যা তোৰ চেহেৰা কি অৱস্থা চেহেৰাটো কি অৱস্থা এটা 100 মাইলে নেক্সট 100 খাবলৈ জেগা নাই হা এনেকৈ নচলিব দেই চব নচলিব একো নচলিব তহঁতি মানে পুলিচে গম নোপোৱাকৈ মনে মনে এইবিলাক কাৰবাৰ কৰি থাকে তই 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 কেলৈ খাই কিনিবলৈ আহিছিলি ইয়ালৈ হা তই কিনিবলৈ আহিছিলি তই জান অসম পুলিচক কিয় জনোৱা নাই কিয় পুলিচৰ তোৰ কাষতে থানা আছে কিয় জনোৱা নাই তই নাখাৱ কিনিবলৈ কেলৈ আহিবি তই দুনীয়া মানুহ আহিলেও ক'ব লাগিব আমাৰ দুনীয়া মানুহ আমি কিবা খাইছে নেকি হা এইকালৈকে কিমান কাল ভাং এইখিনি এটা টোপোলা কিমান দাম এটা তই জানো নহয় দামটো ক 50 টকা তাহলে তইতো ইয়াৰ হেৰি হয় ইয়াৰ লগত জড়িত হৈছে কোন কোন নাম কি হয় নেকি আকৌ ইয়াত তোক আকৌ দেখিম এইবিলাক আমাৰ গাড়ী এইবিলাক এতিয়াতো পুলিচত দিছো শিকাই বিকে এই মাত্ৰ কলি তই শিকাই বিক্ৰী কৰে এই শিকাটো ক'ত থাকে অনকামে আছে একো নকবি জোতা পিন্ধিব লাগে বাকি মানুহ না বেছি বহুত বেছি কৰি আছে বল চা আগত বল আমি পিছা বল তা জোতা আছে একো পিন্ধিব নালাগে বল না জোতা পিন্ধিব নালাবা কি নাম তোৰ নাম কি ৰেহেম আলী আহ বল লৈ যা বল ভাং বিকে ভাং ৰেহেম আলী তই ৰোজা ধৰিব লাগে কি কৰিছ এইবিলাক হা কি কৰিব লাগে দে বল আছো তই কিয় পলাব লাগে হা নামাবি হয় নাই একো নকবি পুলিচত দিলে হ'ল পুলিচত ভাং বিকা নামাবি মইনা মাৰপিট নকবি নাই ধৰি নাই তোক পুলিচত ধৰি নাই ভালকে যা নপলাবি মালিক কোন মালিক মানে ভাঙা মানে ভাং বিঘা মালিক বলা তোৰ মানুহজনী লৈছে মানুহজনী মানুহজনী লৈছে বল আগে বল তোক ভালকে কৈছো ন বল না ভালকে বল তই পলাব কিয় লাগে গম পাবি তই বল
হা ভাল হৈছে এৰে ভাং বিকি থাকে নে হয় পইচাটো ভাল পাইছা বঢ়িয়া মুঠতে নহ'ব বিল আছে না অসমে না ভাং না ড্ৰাগছ না অবৈধ কিবা বস্তু সামগ্ৰী বিক্ৰী কৰিব লাগিব একো নিদিয়ে আৰু ওলাইছে কি কয় পুলিচে বিচাৰি পোৱা নাই চব এইবোৰ বিক্ৰী কৰা বুলি জানা তুমি বিক্ৰী কৰা বুলি জানা এইবিলাক চেল্টাৰ কিয় দি আছা কিয় চেল্টাৰ দিছা কোনে থাপ মাৰিছে এক বেগ পাইছে এক বেগ ভাং পুৰা এক বেগ মোৰ দেন চাগে 250 300 মান কণ্টেণ্ট হ'ব 300 মান মনে পৰিলে মই কয় এইটো পাতি বুলি ভাবিছিলো আৰু ওলাইছে পুৰা পুৰা চাৰ্ভে কৰি দিয়ে পুৰা চা এইখিনি বৃহৎ পৰিমাণৰ চাবে পকেটত বঢ়াব আৰু কোনোবাই এটা উঠালে মাৰ খাবি ইয়াৰ পৰা যদি এটা কোনোবা উঠা মাৰ খাবি দেই বিল আছে দিনা পিটন দিলে হাগিব নোৱাৰিবি কিন্তু বাপৰে বাপ কোনে চুৰ কৰি ৰাখিছা তোমাৰ মোবাইল কথা নকবা এই মাৰ খাইছে মান নামাৰিবি দে চুৰ কৰা কেলে কৈছা কোন ল'ৰা ইয়াত তুমি ভাং নেপাই হ'ব পাৰে কেলা প্ৰত্যেকজনে ইয়াত ৰিপৰ্টত থাকা ল'ৰা আৰু পাইছে তই ইয়াত থাক ক'তো নাযাবি এটা ইয়াত চাই থাক আপোনালোকে শুনক না আপোনালোকে ইয়াত থাকে ন হয়নে এফালে চাওক আপোনাক কিবা কোৱা নাই আপোনালোকে ইয়াত থাকে নে নাথাকে এইটো টাটা লিখি থোৱা আছে নে নাই চাকৰি কৰে ন এনেকুৱা যদি বিক্ৰী হয় ন বিল আছে ইমিডিয়েট খবৰ দিব দেই আমাৰ গাঁঠি আৰু আছে এই চাওক এই বস্তা বস্তা নিজৰ জাগা দিছে এই চাওক ইয়াৰ নাম গোটেই ভাং ৰাখিবলৈ দিয়া নাই কি দিছে এইবিলাক গোটেই ভাং নহয় কি হয় ডিলাৰৰ আগত মেলি দিয়া চব মেলি দিয়া পুলিচ মাত ইয়াতে ধৰিব লাগিব ইয়াতে এইখন ডিলাৰে গুৱাহাটী বেনালী কি জেগা দিছে মাটি দিছে পিছফালেতো কোনো জ্বলে নাই এইখিনি বাপৰে বাপ গোটেই ভাং চব লৈ ল চব ভৰাই ল ডিলাৰ মালিকক মাত ডিলাৰৰ বান্দৰীৰ ভিতৰত সেইটো পলাব পাৰে ইটো পলাব পাৰে ধৰ তাক ধৰি ৰাখ ডিলাৰৰ বান্দৰীৰ ভিতৰত যদি এদিন দিছে জেগা বিক্ৰী কৰিবলৈ সুবিধা ডিলাৰ মেনেজাৰ কোন জড়িত হৈছে চাগে গুৱাহাটী হা ইয়াতে ৰাখিবৰ কাৰণে জাগা দিছে বান্দৰীৰ ভিতৰত পাইছো সুবিধা দিছে ন এইখিনি ভৰা এইটো এনেকুৱা পেকেট 1000ৰ ওপৰত পেকেট হ'ব 1000ৰ পেকেট এইটো কিন্তু অসম পুলিচ প্ৰশাসনে অলপমান চাব দেই ইমান আপোনালোকে গম নোপোৱা কেনেকুৱা ঘটনা ঘটি আছে কেম্পাছৰ ভিতৰত এইটো ডিলাৰৰ কেম্পাছৰ ভিতৰত ইমান আপোনাৰ অলপমান হেৰি মাতক অচিক মাতক পাঠক চাক মাতি দিয়ক পাঠক চাক মাতি দিয়ক চিটুৱেশ্যন বেয়া হ'ব পিঠপাই অচিক মাতক
ইয়াত এটা অসম পুলিচ মুখাৰ কাৰণে ইমান এনেকুৱা এটা ঘটনা ঘটি আছে গম পোৱা নাই এটা আশ্চৰ্যজনক বিষয় হয় বিলাসীত না অসম আহি ইয়াত কৰিবলগীয়া কাম কৰিবলগীয়া আছে ইয়াত ডিলাৰৰ আমি সন্মুখত পাইছো ইয়াত ডিলাৰ কোনোবা মানুহ মেনেজাৰ কিবা ইয়াত মানুহ জড়িত হৈ আছে নেকি এই বিষয়ৰ লগত নহ'লে কেনেকে এই কম্পাউণ্ডৰ ভিতৰত ৰাখিব অট'মোবাইল ডিলাৰ কম্পাউণ্ডৰ ভিতৰত এয়া ওলাইছে চব তুল ভিডিঅ' তুল আপোনালোকে আমাক জনাব আকৌ কিয় নজনাই নে আপোনালোকৰ খাই নেকি এইবিলাক তেতিয়াহ'লে কিয় নজনাই ইয়াত আপোনালোকে চাকৰি ইয়াতে কৰি আছে আপোনালোকে আপোনাৰ ঘৰৰ কাষত থাকিব গম পোৱা নাই হা এইটো অসমীয়া আমাৰ কোনোবাই দত্তক গোহাঁই বৰুৱা আমাৰ মানুহে খাব আমি যে বিলাসীৰ দিনা অসম আহিবলগীয়া আছে আপোনালোকে ইয়াতে থাকে কিয় নাচায় এবাৰ প্ৰতিবাদ কৰিব লাগে এইবিলাক আমাক জনাওক আমাৰ ফোন নম্বৰ আপোনালোকৰ লগত বহুতো মানুহৰ লগত আছে আমি ইয়াৰে স্থানীয় আমি আহি ধৰিব লগা হৈছে আমি ক'ৰ পৰা আহিছো এই বেলতলাৰ পৰা বেলতলাৰ পৰা আহিব লাগিছে কোনোবা ডাউন টাউনৰ পৰা আহিছো কোনোবা আজাৰৰ পৰা আহিছো আপোনালোকৰ সন্মুখতে এইবিলাক ঘটনা ঘটি আছে এইটো আমাৰ চবৰে দায়িত্ব হয় আৰু পাইছ হা এইটো আপোনালোকৰ দায়িত্ব শুনিছেনে এইটো অকল আমাৰ দায়িত্ব নহয় এইটো আপোনালোকৰ কাৰণে আমি ইয়ালৈ ওলাই আহিছো মেনেজাৰ মাতক কোন মেনেজাৰ ছাৰ কি গুৱাহাটী মটৰ ভেলু বেনেলি চবৰ মাতক মেনেজাৰ মেনেজাৰ আছে কোন আছে মাতক হয় নেকি হয় চুকত আছে বুলি কৈছে আৰু অসম পুলিচৰ কি সোপা ঢিলা চৰিত্ৰ স্বৰূপ আচৰিত পাইছো বিল আছে তেনে অসমীয়া 500তকৈ বেছি পাইছো শুনিছেনে বৰা বৰা মোৰ দেন 1000 পেকেট আপোনালোকৰ অচিক ক'ব দেই এইবিলাক আমি চাবলগীয়া হৈছে 1088 হ'ব বেগ এই আছে দুটা চুট আছে এবেগ ফুল এবেগ দুবেগ তিনি বেগ ল'ৰাকেইটা পুলিচক হাতত যদি চাব মাৰে পাব লাগে ল'ৰাকেইটা ক'ত গ'ল ল'ৰাকেইটা কেনেকে পলালে আপোনাৰ হাতৰ পৰা আপোনালোকক দি থৈ গৈছিলো তো ল'ৰা কেনেকে পলালে এই অসম পুলিচৰ সোপা ঢিলা চৰিত্ৰ হ'লে কেনেকে হ'ব কোনোবা এটা পাৰ হৈ চাচোন বিক্ৰম এইফালে চাচোন পাৰ হৈ চা কোনোবা চাচোন এইফালে পালি বাপৰে বাপ এইটো বেয়া কথা দেই আমি এইবাৰলৈহে জনালো পুলিচক নেক্সট টাইম নজনাম আৰু এইখিনি পাইছে নতুনকে পাইছ দি দে অলপ চাইড হৈ দিয়ক এইখিনি আমাৰ লৈ আহে বিল আছিল ন লয় অলপ চাইড কৰি দিয়ক অলপমান চাইডে থাকক বিপিন দা অন কেমেৰা কৰিব অন কেমেৰা আচ্ছা আপোনালোকে ধৰি দিয়া ল'ৰাকেইটা আপোনালোকে ধৰিছিলে নেকি নাই ধৰা আপোনালোকে নাজানে আমি ধৰিছো বিল আছিল না ধৰিছো না কোন আছিলে আমাক ফোন কৰা মানুহজন কোন মই ফোন কৰিছো অচিক কৈছিলো আপুনি ফোন কৰিছিলে আপোনাৰ নামটো বিকাশ অসম ছেক্ৰেটাৰী আৰু বাকী মানুহখিনি গুচি যাওক আপোনালোকে কাইণ্ডলি আমাক সুবিধা কৰি দিয়ক গোটেই মানুহখিনি থাকিলে বাহিৰা মানুহখিনি চাইড দিয়া নাই অলপ চব কৰিম আমি চব কৰিম গোটেই প্ৰচিজাৰ কৰিম ধুনীয়াকৈ কৰিম আপুনি যে ফোন কৰিলে আমি ইতিমধ্যে দি দিছোঁ আমি সেইমতে ওলাই আহিছোঁ আৰু আমি আহি কিনে যিখিনি NDPSৰ প্ৰচিজাৰ আছে গোটেইখিনি প্ৰচিজাৰ কৰিম আৰু যিকেইজন ল'ৰা ধৰা আছে আমাৰ গাড়ীত অলৰেডি ধৰি ৰাখিছোঁ খালি আপুনি আইডেণ্টিফাই কৰি দিব সেইকেইজন ল'ৰা হয় নে নহয় বাকী মানুহখিনি গুচি যাওক নিশ্চিন্ত থাকক আৰু মই থাকিলে মোক এই ক'ত যাব আপোনালোকে এচিপি আহিলে লগত সেই মানুহ থাকে মোৰ লগত থাকে কওঁ কেনেকে এতিয়া মাইকী মানুহ আছিলে নহয় ইয়াতে আমাৰ প্ৰচিজাৰখিনি কৰিব দিয়া
বিক্ৰম আপুনি আমাৰ বিদ্যুৎ থানাৰ অফিচাৰক ফোন কৰিছিলে সেই অনুৰোধত আপোনাক ফোন পোৱাই লগে লগে আমাৰ ঘটনাস্থলীত আমি পুলিচ আহি পাইছোঁ। আমি সেইমতে বিদ্যুৎ থানাৰ এটা জিডি কৰিছোঁ। আপুনি যে কৈ আছে ইয়াতে লিখিছিলে আৰু মানুহ এটা ধৰি ৰাখিছে, সেই মানুহটোক আপুনি দেখাই দিব পাৰিবনে? কোনজন হয় আপুনি এবাৰ দেখাই দিয়ক। লৰাই ধৰিছে আৰু এজন আপোনাৰ নামটো আপোনাৰ নামটো ৰ'বা এক ছেকেণ্ড যিটো সুধিছোঁ আপুনি কি বেছি পৰীক্ষা আছে ৰ'বা ঠিক আছে। আপুনি কি আছিলে আৰু আপোনাৰ লগত কোন আছিলে? আপোনালোকে এই ল'ৰাজনক হেল্ল' হেল্ল' এই বেলতলাত এই একদম ব্ৰিজৰ তলত বশিষ্ঠ ব্ৰিজৰ তলত সেইফালে যাব নালাগে, একদম ব্ৰিজৰ তলত ধৰি থাকক। ঠিক আছে আপুনি এফালে আহকচোন। আমি আপোনালোকক দুজনক, এজন আপোনাক আৰু এজন আমাক লাগিব, আপুনি আহক। এই দুজন আপোনালোক দুজনক আমি সাক্ষী হিচাপে লৈছোঁ। আপোনালোক দুজন সাক্ষী আছে। আপোনাৰ নামটো ক'লে বিকাশ বৰুৱা আৰু আপোনাৰ নামটো ক'ব বিপিন হাজৰিকা। আপোনালোক দুজন আমাৰ আয়োগ এছআই কমিশনাৰ নৱজিৎ কলিতাই সেইজনে মেইন এই ল'ৰাটো ইমান মেইন নহয় না, সেই গোটেই চাপ্লাই দিয়া মানুহটো নিছিলে তাক ধৰি আহিছিলে। এই ড্ৰাইভাৰ বুলি কৈছে ধৰি দিয়াটো সেইজন কেনি গ'ল? এই জেগাটো অলপ চাই দিওঁ, বেগত কৰিব লাগিব, নহ'লে আমি যিমান কেছ ধৰিলেও লাভ নাই। ক'ব যে আপুনি এতিয়া আমি কি কৰোঁ? আৰু আমাৰ উইটনেছৰ চাইন ল'ব আপুনি দাদা উইটনেছৰ চাইন দিয়ক। আৰু এজন আছিলে নহয় বিপিনা মেইনটো নাই নহয়, মেইনটো ভিডিঅ' কৰিছিলে নহয়, ভিডিঅ' কৰোঁতে গাড়ীত নাই খেদি আনি ধৰি দিয়াচোন, সেইজন এৰি দিলেচোন। সেইজনে মেইন ন, কাষ্টমাৰ হৈ আহিছে, মোক ক'লে গাড়ীত বহি আছে, গাড়ীত নাই। আৰু এজন আনি দিছো, ধৰি আনি দিলো। মেইনটোক আমি নতুন বজাৰৰ পৰা ধৰি আনিছো, তাত কি ক'ত গ'ল? আমি ইয়াত আনি চন্দাই দিলো, দেখোন কথা নাই। দিলে নহ'ব নহয়, আমিতো এজনক ধৰি আনি দিলো। সেইজন আপোনালোকে জানে, পুলিচে জানিব। কপলা হেল্ল' এই ভাং দস্তো এই বশিষ্ঠ চাৰিআলি
ক'ত আপুনি ঐ বকিছা জানো চব দাদা আমি যে এজন মানুহ ধৰিলে ইমানজন এই ল'ৰাটোতো একো নহয় তাক আজি আমি ইমান কষ্টকে ধৰি আমি দিলোঁ দৌৰা দৌৰি এক বেগ দুবেগ তিনি বেগ চাই বাপৰে বাপ উফ আজি এবাৰ বিক্ৰী নকৰিবি এইবিলাক কৰিব নোৱাৰিবি আকৌ ইনভল্ভ থাকিব নোৱাৰিবি না খাব পাৰিবি না কিয় কৰিবি মই চাইন মাৰিলোঁ ন মাৰিলোঁ আৰু মাৰিম অ'কে হৈ যাব ভালে আছে দৌৰি দৌৰি পাগলা হৈ গ'লো ৰে আমাৰ গোটেইখিনি একেলগে সোমাইছে ই আছিলে বিক্ৰান্ত আছিলে এই গোটেইগাল চবে হাত দাঙি দিয়ে কোনে কোনে পাইছিলে বস্তুখিনি এইখিনি 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 চব বিচাৰি মেলি পাইছো ইয়াৰ গোটেইখিনি পোৱা নাই চব চব ইয়াত ভৰাই দিলো ভৰাই দিছো ইয়াত ভৰাই দিয়া আমি এইখিনি সব ভাং সব গাঞ্জা মাননীয় CP পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া আপোনাৰ ডিপাৰ্টমেণ্টৰ STF ডিপাৰ্টমেণ্ট আহি পাইছেহি ধন্যবাদ জ্ঞাপন কৰিছে সেইটো কাৰণে বহুত বহুত আছে ছাৰ চব গাঞ্জা 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 আছে চব গাঞ্জা 100% কিমান হ'ব এইটো 500 পেকেটকৈ বেছি হৈ যাব ইয়াতে ৱেইট কৰক ৱেইট কৰক আমাৰ গাড়ীবিলাক থানা ফালে ঘূৰাই দিয়ে বাকী গাড়ীবিলাক ৱেইট মেচিন ৱেইট মেচিনটো আছে কিন্তু আমি মানে গাঞ্জাখিনি কাগজে সৈতে নহ'ব এইটো উলিয়াব লাগিব তেতিয়াহ'লে এই গোটেইখিনি উলিওৱা মানে যিয়ে উলিয়াব তাই নিচা ধৰিব আৰু নাই 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 খালী পেকেট খালী পেকেট এইটো খালী পেকেট এই 3 বেগে আছে সৰু পলিবিলাক আঁতৰাই দে চবে ধৰিছে কৈ দিয়া ৰাইজে হয় নে নহয় ইয়াৰ হাতেলতে ধৰিছিলে নে চবে গোটেইখিনি মাল ইয়াত লগত নাছিলে আছে মাল আছিলে বাকী মালখিনি গোটেই বহুত মানুহ ইনভল্ভ আছে ইয়াত বহুত মানুহ ইনভল্ভ ই নহয় গোটেই দোকান ৰেড কৰিছে মালৰাই ইয়াৰ লগত কম আছে কিনি আছিলে হয় না তই কিনি আছিলি তোক কৈছো ন তইতো মাইকী মানুহ বিকিছে তই বিকিছে কোৱা নাই ন তই খাব আহিছে নাখাবি আৰু কেলে খাৱ আকৌ খাবি নি সঁচা আমাৰ লগত
কোন আছে আমাৰ দুজন মানুহ অলপ হেল্প কৰকচোন খুলি দিয়ক চব আপুনি যে চাই আছে অলপ হেল্প কৰি দিয়ক না এই কাগজৰ গোটেইখিনি খুলি দিয়ক কি হ'ল কাগজখিনি খুলিব নোৱাৰি দিয়ক কি খবৰ আমাৰ ল'ৰাই সংগঠনৰ লগত ধৰিছে বিল এচিনা ধৰিছে চব পলাইছে এই বাপৰে বাপ পেকিং দেখিছে না কেনেকুৱা টাইট পেকিং চব খুলিব লাগিব আমাৰ ল'ৰাই লাগিব নালাগে এওঁলোকক খুলিব দিয়া সহায় কৰিছা কৰা এইটো নিচা আজি আমি আপোনালোকক বহুতখিনি অপৰাধ কমাই দিলোঁ হয়নে কালি এইখিনি খালে আৰু মানুহ উৎপাত কৰিলে ধন্যবাদ ধন্যবাদ এইখিনি খালে আৰু উৎপাত কৰিলেহেঁতেন হা অটপালি কৰিলেহেঁতেন আমাৰ অসমীয়া মানুহ ধ্বংস হ'লহেঁতেন হয় নহয় দে দে মোৰ কাষতে থিয় দে মই থিয় হ'ম তোৰ লগত কি হ'ব তই লাজ কৰিব কি আছে বহি দে ব লাজ কৰিব কি আছে ব লাজ কৰিব কি আছে ঐ এইখিনি খোলা আমাৰ বাকী আছিলে নহয় বিপিন ক'ত গ'ল অ বিপিন দা মাতিছে অ বিপিন দা হওক আইনুল নেকি আইনুল ব বিপিন দা ইয়ালৈ হওক আপোনালোক দুজন কিন্তু একদম উইটনেছ দেই আপুনি আৰু আপুনি বুজিছেনে হৈ যাব এইবোৰ কামৰ উইটনেছ ভালে পাওঁ পাল্লাখন বেয়া নাই গোটেইখিনি আপোনালোকে খুলি কিনে এটাত ভৰাই দিয়ক ভৰাই কিনে আমি ৱেইট কৰিম চাৰ্জ নাই হেৰি আছে চাৰ্জ আছে চাৰ্জ পিটিকিব লাগিব ক'ৰবাত অন কৰকচোন অন কৰক চাৰ্জ নাই অঁ কি হ'ব এতিয়া চাৰ্জ কৰি এটা আমি কাম কৰোঁ ওচৰত ক'ৰবাত দৰকাৰ পেলাই জুখি দিওঁ আনিব লাগিব চাৰ্জ কৰাচোন চাৰ্জ কৰা ইয়াত দিলে হ'ল ডিলাৰ ইমিডিয়েট ইয়াতে কৰোঁ দি দিয়ক 1 কিলো মান ওপৰত হ'ব এইখিনি 2 কিলো মান 5 কিলো মান হৈ যাব নেকি এইখিনি খুলি হৈ যাব মানে সহায় কৰচোন খোল পটাপট অসম পুলিচ প্ৰশাসনক সহায় কৰ খোল পটাপট চবে সহায় কৰ খোল চেহেৰাটো চাই লওঁ সহায় কৰি পেলাই লৈ যাব সহায় কৰিবলৈ আহি লৈ নাযাবি দেই বৃহৎ সফল অভিযান আজি CB পাৰ্থসাৰথী মহন্তছাক ক'ব লাগিব কোন আহিছে অঁ ই আহিছে সহায় কৰিবলৈ আহিছে তহঁতি ইয়াতে আকৌ কোনোবা খালে পুলিচক লগালগ জনাই দিবি আমাক জনালেও হ'ব পুলিচক জনালেও হ'ব একেটা কথা আমিতো পুলিচকে জনাব লাগিব হা এইটো আমি সেইবোৰ মানুহ ধৰি আছে ইটো সিটো বিকি আছে ই নহয় ঢেৰ আছে অকল ই নহয় অকলে বৃহৎ পৰিমাণৰ হা তাৰমানে কলিতা বৃহৎ পৰিমাণৰ আমি অসম পুলিচতে সোমাই লওঁ নেকি হয় কালি ধৰিছোঁ পৰহি ধৰিছোঁ থানা বেলেগ খালি
ভাং লাগে নালাগে নালাগে যদি যা হা আল্লাহ করে না তো আল্লাহ করবার কিছু নাই দেশৰ ভৱিষ্যত Yes. হা মাত মাতিলে আমি বেয়া হা মাত মাতিলে আমি বেয়া মাতিবই লাগিব মাত মাতি থাকিব লাগিব DY365 কবিতা কবিতা কোৱা ভাং ভাং ঐ 500 পেকেটতকৈ বেছি হ'ব চাগে 1000 পেকেটমান হ'ব ভিজুৱেল আমাৰ ল'ৰা গ'ল ধৰি থাকক কেমেৰা চলি আছে এই গুৱাহাটীতে ক কি হ'ল ক পেকিং কৰিছিল বিৰাট বঢ়িয়া কিৰা পেকিং বিলাক একদম মানে বিৰাট বঢ়িয়া বদমাছি মানুহ এই আৰু কি কৰিবি আৰু এইবিলাক খাই মানে কিছুমান মেণ্টেলিটি পাগলা মানুহ পাগলা হ'ব বহুত মানুহ পাগলা হৈছে কিন্তু এই ৰাস্তা মাজে ঘূৰি থাকে সেইবিলাক ভাল মানুহ মানে পাগলা হৈ যায় প্ৰথমতে মই বশিষ্ঠ থানা আমাৰ OC কপিল পাঠক ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু STF টিম আমাৰ ছাৰৰ নামৰ নাজানো কি নাম নাপাম SI গগৈ ছাৰ আমাৰ কলিতা আছে আৰু বহুতখিনি মানুহ আছে আমি জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমি বশিষ্ঠ থানা ফোন কৰা ইমিডিয়েট 10 মিনিটৰ ভিতৰত তেওঁলোক আহিছে ইয়াতে এটা সৰু সৰু টোপোলাবিলাক মই দেখাই দিছোঁ কিমান হ'ল টোপোলা এনেকুৱা ধৰণৰ টোপোলা প্ৰায় আপোনাৰ 3 পেকেটত ভৰ্তি থাকে 800 পেকেট 500 পৰা 800 পেকেট হ'ব কিমান ওজন হ'ব নাজানিম আৰু তেওঁলোকে এইখিনি চিজ কৰিছে বিল আছে অসমৰ অভিযান বৃহৎ সফলতা আৰু ইয়াৰ পৰা মই STF আমাৰ মাননীয় চিপি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ টিমে ইমান সুৰক্ষিতভাৱে আমাৰ সহায় দিয়াৰ কাৰণে বিদেশতে অসমত আমি সকলোলৈ এটা আহ্বান জনাম এইবিলাক মাৰাত্মক এটা ব্যাধি হয় ধ্বংস কৰা একাখিনি ধ্বংস কৰা গতিকে এটাই অনুৰোধ থাকিলে এই সকলো কাৰ্যালয়ত ধন্যবাদ বাৰে বাৰে যে ইয়াত কোনো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন নোহোৱাৰ আগতে ইয়াত উচ্চ পদস্থ বিষয়া আৰু STF টিম আমি মানে ইয়াত উপস্থিত হৈছে গতিকে বাকী কথাখিনি আমি যিখিনি কথা নিৰ্গ আগলৈ এইখিনি তেখেতক আমি তিনিজনৰ অৱস্থাত মাল বহুত আছে ৰাস্তাটো নকৰিবচোন এই মানুহখিনি চাইড কৰি দিয়কচোন বাকীখিনি চাইড কৰি দিবি আছে দে নাথাও দে মানুহ খাব দে বাকী মানুহ কাগজ দি বাকী ৱেইট কৰিব লাগিব আপোনালোক
আপোনালোকে আকৌ নাটক দিয়ক না ৰাস্তাটো ব্লক হৈ বস্তু যাব লগা কি আছে এতিয়া যাব যাব ভালে আৰু হৈ গেলা 2 কিলোমিটাৰ এই,